আৰু ভাবিছোঁ অলপমান মানে জুই ধুই পুৱাই লওঁ মানে বহুত ঠাণ্ডাটো সেইবাবে জুই পুৱাই লওঁ আৰু এইফালে অলপমান জুই ধৰি আছে কি খবৰ ভাল নহয় কিয়া এনে অলপমান জুই মানে বহুত ঠাণ্ডাটো আৰু উৰুকাও আহিল বিহু বতৰ তাকে বিহু বুলি কিবা নতুন প্ৰজেক্ট এটা কৰিম বুলি ভাবিছোঁ আৰু বাকী সকলোৰে খবৰ ভালে চাগে আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহু হিয়া বৰা জ্ঞাপন কৰিলোঁ আৰু বৰ্তমান মই আছোঁ বেজেৰাতে আছোঁ আৰু এইফালে এয়া জুইটি পুৱাই আছোঁ এতিয়া বৰ্তমান আৰু এইফালে ককাও আছে এইফালে এয়া পিঠা চিঠা বনোৱা হৈ গ'ল মানে এইফালে আইতা আছে আইতাই মানে দিনটোৰ পৰা পিঠা চিঠা বনোৱা হৈ গৈছে আৰু এইফালে এয়া কি পিঠা এয়া নাৰিকল পিঠা আৰু কি পিঠা বনাইছা তিল পিঠা নাৰিকলৰ চব আছে আৰু তাৰপিছত মই এনেকৈ আছোঁ থৈ ল'লোঁ আৰু খানাত কি আছে কোৱা আমাৰ খানাত আছে মেইনলি আমাৰ পৰ্কটো আছে পৰ্কটো স্পেচিয়েল আছে আজি কি স্পেচিয়েল হ'ব তাৰমানে স্পেচিয়েল বুলি একো নাই আমি অলপ কণী দিয়া আৰম্ভ হ'ব আমাৰ ষ্টাৰ্টাৰত থাকিব কণীটো আমাৰ বইল হ'ব তাতে বিলাহী আৰু আলুৰে এনেকৈ এটা জাষ্ট গ্ৰেভি কৰি টাইপ বনোৱা হ'ব তাৰপিছত আমাৰ মেইন কোৰ্চত আহিব এই মেইনলি পৰ্কটো আৰু ফাৰ্ষ্টটো পৰ্কটো পোৰা হ'ব পোৰা তাৰপিছত বাকী আৰু লাইচ আছে আমাৰ এনেকৈ আছে কিবা কিবি আৰু ইফালে চব বাকী চব ৰেডি হৈ গ'ল আৰু এতিয়া খৰি চৰি অনা হৈছে বাকী আৰু বস্তু পাতি আনিব লাগিব কণী প্ৰথম যাত্ৰাটো এইটোৰে হ'ব কণী দি দিলে বাকী ভাল মজা আৰু এতিয়া জয়জিৎ দাহঁতৰ ঘৰত আহিলোঁ মানে জয়জিৎ দা বা আছে নাই এইটা কি কৈছা বা পিঠা বনাই আছা বাকী জয়জিৎ দা ক'ত অঁ বিহুৰ প্ৰস্তুতি পিঠা বনোৱা হ'ল লাড়ু বনোৱা হ'ল ক'ত বিছনাত ঘুমি আছে তাকে আজি খানাও আছে খানা খাব লাগিব আৰু আপোনালোকক দেখা দিম লাড়ু বনাইছোঁ হে মঠৰ তলত দিবৰ কাৰণে এই লাড়ু বনাইছোঁ অঁ A few moments later